আপোনালোকে সকলোৱে এটা কথা জানে যে ফিক্সড ডিপোজিট যেতিয়া আমি খুলিব যাওঁ বেংকত এভৰি 10 ইয়াৰৰ এগেইনষ্টত বেলেগ বেলেগ বেংকে বেলেগ বেলেগ ইণ্টাৰেষ্ট ৰেট প্ৰভাইড কৰে। মানে 1 বছৰৰ কাৰণে বেলেগ ইণ্টাৰেষ্ট ৰেট হয়, 2 বছৰৰ কাৰণে বেলেগ ইণ্টাৰেষ্ট ৰেট হয়, 10 বছৰৰ কাৰণে বেলেগ ইণ্টাৰেষ্ট ৰেট হয়। আৰু সেই ইণ্টাৰেষ্ট ৰেট চাই আমি নিজৰ হিচাপে এটা ফিক্সড ডিপোজিট বেংকত যাই খোলোঁ। কিন্তু এটা কথা মোৰ মতে আপোনালোকে নাজানে, আমি যি ইণ্টাৰেষ্ট ৰেট ডিচাইড কৰোঁ, আমাৰ যি ফাইনেল মেচুৰিটি এমাউণ্ট হয়, মানে ইণ্টাৰেষ্ট একুমুলেট এমাউণ্ট হয়, সেই ইণ্টাৰেষ্ট একুমুলেট হৈ যায় আমি যি কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট প্ৰভাইড কৰোঁ তাতকৈ বেছি। ইয়াৰ কাৰণ সেইটোৱেই যে ইণ্টাৰেষ্ট যি একুমুলেট হয় নহয় ফিক্সড ডিপ'জিটত, এয়া ইণ্টাৰেষ্ট একুমুলেট হয় এভৰি কোৱাৰ্টাৰলি, আৰু তাক আমি কম্পাউণ্ডিং ইণ্টাৰেষ্ট বুলি কওঁ। কম্পাউণ্ডিং ইণ্টাৰেষ্ট হ'ল যি ইণ্টাৰেষ্ট আমি পাম ফিক্সড ডিপ'জিটত, সেই ইণ্টাৰেষ্ট ৰেট এভৰি কোৱাৰ্টাৰলি আমাৰ যি ফিক্সড ডিপ'জিট একাউণ্ট হয় তাত ক্ৰেডিট কৰি দিয়া যায়। মই আপোনালোকক ইজিলি বুজাই দিছোঁ। ধৰক এতিয়া মই এটা ফিক্সড ডিপ'জিট খুলিলোঁ 100 টকাৰ, আৰু মোৰ ইণ্টাৰেষ্ট ৰেটছে 10% পাই আছোঁ। তাৰমানে মই যদি 1 বছৰ এটা ফিক্সড ডিপ'জিট খোলোঁ, মই পাব লাগে 110 টকা, মানে 10 টকা ইণ্টাৰেষ্ট ৰেট। কিন্তু যেতিয়া মোৰ ফাইনেল ইণ্টাৰেষ্ট একুমুলেট হ'ব নহয়, তেতিয়া মই পাম 110 টকাতকৈ বেছি। ইয়াৰ কাৰণ সেইটোৱেই যে এভৰি কোৱাৰ্টাৰ মোৰ যি ইণ্টাৰেষ্ট আছে মোৰ 100 টকাত, সেই ইণ্টাৰেষ্টখিনি একুমুলেট হৈ গৈ থাকে। মানে এইটোৱেই যে ধৰক এতিয়া এটা বছৰ 4টা কোৱাৰ্টাৰ আহে, কোৱাৰ্টাৰ মানে প্ৰত্যেক 3 মাহত এটা কোৱাৰ্টাৰ বুলি কোৱা হয়, আৰু সেইকাৰণে এটা বছৰত 4টা কোৱাৰ্টাৰ একুমুলেট হয়। তেতিয়াহ'লে 100 টকা ধৰক মোৰ প্ৰথম কোৱাৰ্টাৰত 3 টকা একুমুলেট হ'ল, তেতিয়াহ'লে যি ছেকেণ্ড কোৱাৰ্টাৰত ইণ্টাৰেষ্ট একুমুলেট হ'ব নহয়, সেয়া একুমুলেট হ'ব 103 টকাৰ ওপৰত। আকৌ 4 টকা একুমুলেট হৈ গ'ল ছেকেণ্ড কোৱাৰ্টাৰ। এতিয়া যি থাৰ্ড কোৱাৰ্টাৰত ইণ্টাৰেষ্ট একুমুলেট হ'ব, সেয়া একুমুলেট হ'ব 103 প্লাছ 4.5 মানে 106 টকা 50 পইচাৰ ওপৰত। ঠিক সেনেধৰণে যি ইণ্টাৰেষ্ট একুমুলেট হৈ গৈ থাকে, আৰু এটা বছৰত 4টা ইণ্টাৰেষ্ট একুমুলেট হোৱাৰ পিছত ফাইনেল যোনটো ইণ্টাৰেষ্ট এমাউণ্ট আছে সেয়া আমাৰ মেচুৰিটিৰ লগত এড কৰি দিয়া হয় আমাৰ প্ৰিন্সিপালৰ লগত, আৰু সেইখিনিক আমি মেচুৰিটি এমাউণ্ট বুলি কওঁ। এয়া হৈছে কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি আৰু কম্পাউণ্ডিং ইণ্টাৰেষ্ট ইল্ড। আজি এই ভিডিঅ'ত মই আপোনালোকক দেখাম, যদি আমি ষ্টেট বেংক অফ ইণ্ডিয়াত জুলাই মাহত এটা ফিক্সড ডিপ'জিট খোলোঁ, তেতিয়াহ'লে কম্পাউণ্ডিং ইণ্টাৰেষ্ট একুমুলেট হোৱাৰ পিছত কিমান ইণ্টাৰেষ্ট ৰেট আমি পাম, আৰু 1 লাখ টকাৰ ফিক্সড ডিপ'জিটত কিমান মেচুৰিটি এমাউণ্ট হৈ যায় কাৰেণ্ট ইণ্টাৰেষ্ট ইল্ড হিচাপে। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ, আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোত। বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ। এয়া হৈছে ফিক্সড ডিপ'জিট ইণ্টাৰেষ্ট ৰেট অফ SBI জুলাই মাহৰ ফৰ জেনেৰেল চিটিজেন। প্ৰথম আছে 10 ইয়াৰ ফিক্সড ডিপ'জিট ৰেট জুলাই মাহৰ, কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি, এক্ৰুড ইণ্টাৰেষ্ট আৰু মেচুৰিটি এমাউণ্ট। প্ৰথম আমি 10 ইয়াৰ লৈছোঁ 7 days to 45 days। ইয়াৰ ফিক্সড ডিপ'জিট ইণ্টাৰেষ্ট ৰেট দিয়া গৈছে 2.90%। ইয়াৰ কম্পাউণ্ডিং ফ্ৰিকুৱেঞ্চি কোৱাৰ্টাৰলি হয়, কাৰণ মই আপোনালোকক কৈছোঁৱেই ভিডিঅ' আগত যে এভৰি ফিক্সড ডিপ'জিটৰ যি ইণ্টাৰেষ্ট হয় সেয়া কম্পাউণ্ডিং কোৱাৰ্টাৰলি কৰা হয়। ইয়াত এক্ৰুড ইণ্টাৰেষ্ট 2.90% হ'ব, কাৰণ এটা কোৱাৰ্টাৰ 45 daysলৈকে কমপ্লিট নহয়, আৰু সেইকাৰণে মেচুৰিটি এমাউণ্ট হয় 1,03,57 টকা। এতিয়া 46 days to 179 days লৈ লৈছোঁ। ফিক্সড ডিপ'জিট ৰেট হৈছে 3.90%। ইয়াত কিন্তু কোৱাৰ্টাৰ পূৰা হৈ গ'ল, আৰু সেইকাৰণে এক্ৰুড ইণ্টাৰেষ্টক 3.90তকৈ বেছি হৈ গ'ল 3.95%, কাৰণ এয়া হৈছে কম্পাউণ্ডিং ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট, আৰু মেচুৰিটি এমাউণ্ট হৈ যায় 1,01,935 rupees। 180 days to 210 দিনলৈকে 4.40% ইণ্টাৰেষ্ট ৰেট হয় যি বেংকে আমাক দি আছে, কিন্তু এক্ৰুড হৈ ইণ্টাৰেষ্ট হৈ যায় 4.48%, আৰু 1 লাখত হৈ যায় 1,02,582 টকা। 211 দিনৰ পৰা 1 বছৰলৈকে 4.40%, কোৱাৰ্টাৰলি 4.51 হৈ যায় একুমুলেটেড ইণ্টাৰেষ্ট ৰেট, আৰু মেচুৰিটি এমাউণ্ট হৈ যায় 1 লাখত 1,04,445 টকা। 1 বছৰৰ পৰা 2 বছৰলৈকে 5.10%, কোৱাৰ্টাৰলি ফ্ৰিকুৱেঞ্চি হৈ যায়, এক্ৰুড ইণ্টাৰেষ্ট ইল্ড হয় 5.39%, আৰু ইয়াত মেচুৰিটি এমাউণ্ট হৈ যায় 1,10,633 টকা। এতিয়া 2 বছৰৰ পৰা 3 বছৰলৈকে হৈ যায় 5.10% ৰেট অফ ইণ্টাৰেষ্ট বেংকে প্ৰভাইড কৰিছে, কিন্তু এক্ৰুড ইণ্টাৰেষ্ট হৈ যায় 5.45%, আৰু মেচুৰিটি এমাউণ্ট হৈ যায় 1,16,384 rupees। 2-3 বছৰৰ পৰা 5 বছৰ তললৈকে 5.30%, কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট একুমুলেট হৈ আছে, এক্ৰুড ইণ্টাৰেষ্ট হৈ যায় 6.10%, আৰু ইয়াত হৈ যায় মেচুৰিটি এমাউণ্ট 1,30,075 টকা। আৰু 5 বছৰৰ পৰা 10 বছৰলৈকে 5.40% ইণ্টাৰেষ্ট দিয়া হৈছে SBI ফালৰ পৰা। কোৱাৰ্টাৰলি একুমুলেটেড হৈ যোৱাৰ পিছত যি এক্ৰুড ইণ্টাৰেষ্ট হৈ যায় সেয়া হৈ যায় 7.09%, আৰু মেচুৰিটি এমাউণ্ট হৈ যায় 1 লাখত 1,70,982 টকা। ইয়াত যি মেচুৰিটি এমাউণ্ট মই দেখাইছোঁ, ইয়াত মেচুৰিটি এমাউণ্ট মই মেক্সিমাম 10 ইয়াৰত দেখাইছোঁ, মানে যি 5 বছৰ বা 10 বছৰলৈকে 1 লাখত যি মেচুৰিটি এমাউণ্ট দেখাইছোঁ সেয়া হৈছে ঠিক 10 বছৰ কমপ্লিট হৈ যোৱাৰ পিছত, আৰু যি এক্ৰুড ইণ্টাৰেষ্ট ইল্ডটো আছে সেয়াও হৈছে ঠিক যি 10 ইয়াৰ আছে সেই 10 ইয়াৰৰ মেক্সিমাম পিৰিয়ড
এচিভ হৈ যোৱাৰ পাছত মানে যদি এজন মানুহে যদি ফিক্সড ডিপজিট এটা খোলে ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ 10 বছৰৰ কাৰণে কাৰেণ্ট 5.40 ৰেট অফ ইণ্টাৰেষ্টৰ হিচাপে 10 বছৰত মেচিয়ৰ্ড হয় তাৰ পইচা হৈ যাব 1,70,982 টকা মানে 70,982 টকা তেখেতে ইণ্টাৰেষ্ট পাব আৰু যিহেতু ইণ্টাৰেষ্ট এভৰি কোৱাৰ্টাৰলি কম্পাউণ্ডিং হৈ আছে সেইকাৰণে এক্ৰুড হৈ ফাইনেলি যি এক্ৰুড ইণ্টাৰেষ্ট ইল্ড হ'ব তেখেতৰ 7.09% মানে তেখেতে একজেক্টলি 7.09% পাব 5.40%তকৈ এটলিষ্ট নিয়াৰলি 1.5% বেছি পাই যাব এয়া হৈছে জেনেৰেল চিটিজেনৰ এতিয়া বলক কথা পাতিলোঁ ছিনিয়ৰ চিটিজেনৰ আৰু বেছি বেনিফিট আছে Senior citizen যদি এটা 7 days to 45 days খুলে 3.40 হ'ব কাৰণ যেহেতু এটা কোৱাৰ্টাৰ পুৰা হোৱা নাই মেচুৰিটি এমাউন্ট হৈ যায় 1,04,19 টকা 46 days to 179 days 4.40% কারেন্ট ইন্টারেস্ট দিয়া আছে কিন্তু এক্ৰুড হৈ যায় 4.46% আৰু ইয়াত মেচুৰিটি এমাউন্ট হৈ যায় 1,02,185 টকা 180 to 210 days 4.90% কিন্তু এক্ৰুড হৈ যায় 5% আৰু 1,02,878 টকা হৈ যায় 1 লাখৰ মেচুৰিটি এমাউন্ট ঠিক 210 দিনত 211 দিনৰ পৰা 1 বছৰ তলত যদি আমি ফিক্সড ডিপোজিট খুলো তেতিয়াহলে 4.90% ইন্টারেস্ট ৰেট বেংকে দিয়া আছে কিন্তু এক্ৰুড হৈ ইন্টারেস্ট হৈ যায় 5.04% আৰু হৈ যায় মেচুৰিটি এমাউন্ট 1,40,959 টকা এটা 1 বছৰৰ পৰা 2 বছৰ তললৈকে যদি খুলো তেতিয়াহলে 5.60% দি আছে বেংকে কিন্তু এক্ৰুড হৈ ইন্টারেস্ট হৈ যায় 5.95% আৰু মেচুৰিটি এমাউন্ট হৈ যায় 1,11,726 টকা 2 বছৰ পৰা 3 বছৰৰ মাজত যদি খুলো 5.60% দি আছে কিন্তু এক্ৰুড হৈ যায় 6.13% আৰু মেচুৰিটি এমাউন্ট হৈ যায় 1,18,116 টকা যিমান 10 ইয়াৰ লম্বা হৈ গৈ থাকিব হিমান কোৱাৰ্টাৰলি কম্পাউণ্ডিং হৈ গৈ থাকিব ইন্টারেস্ট আৰু একুমুলেটেড যি ইল্ড হ'ব হেয়াও বাঢ়ি গৈ থাকিব সেই কাৰণে যদি বেছি ইন্টারেস্ট পাব লাগে তেতিয়াহলে 10 ইয়াৰটো সদায় বেছি ল'ব লাগে 3 বছৰ টু 5 বছৰ তললৈকে তেতিয়াহলে 5.80% দিয়া আছে আৰু ইন্টারেস্ট কিন্তু একুমুলেট হৈ যায় 6.76% হিচাপে আৰু মেচুৰিটি হৈ যায় এমাউন্ট হৈ যায় 1,33,318 টকা আৰু যদি 5 বছৰ বা 10 বছৰলৈকে খুলো তেতিয়াহলে এফডি ৰেট হৈ যায় 6.20% কিন্তু এক্ৰুড হৈ 8.50% আৰু ইয়াত ইন্টারেস্ট মেচুৰিটি এমাউন্ট হৈ যায় 1,85,011 টকা মানে নিয়াৰলি 2.30% বেছি ইন্টারেস্ট একুমুলেট হৈ যায় যদি আমি এজন সিনিয়ৰ সিটিজেন হয় আৰু ডিপোজিট খুলি আছো 10 বছৰৰ 10 ইয়াৰ লগে তো এয়া আছিল কম্পাউণ্ডিঙৰ পাৱাৰ এটা ফিক্সড ডিপোজিটত এই চাৰ্টৰ থ্ৰু আপোনালোকে দেখিলে নহয় কি ধৰণে যিমান লম্বা আমি ফিক্সড ডিপোজিট খুলিম কম্পাউণ্ডিং ইন্টারেস্ট একুমুলেট হৈ কারেন্ট ইন্টারেস্ট ৰেটতকৈ কিমান বেছি আমি ইন্টারেস্ট ৰেট একুমুলেট কৰিব পাৰো মানে ইমান মেচুৰিটি এমাউন্ট আমি একুমুলেট কৰিব পাৰো যদি এজন জেনেৰেল সিটিজেন হয় 7.09% লকে আমি 10 বছৰ 10 ইয়াৰত এটা ফিক্সড ডিপোজিটৰ মেচুৰিটি এমাউন্ট একুমুলেট কৰিব পাৰো আৰু যদি আমি এজন সিনিয়ৰ সিটিজেন হয় তেতিয়া কারেন্ট ফিক্সড ডিপোজিট ৰেটৰ হিচাপে জুলাই মাহত যি ষ্টেট বেংক অফ ইণ্ডিয়া দি গৈছে 8.50 লকে আমি ইন্টারেস্ট একুমুলেট কৰিব পাৰো নিজৰ ফিক্সড ডিপোজিটৰ একাউণ্টৰ এগেইনষ্টত কম্পাউণ্ডিং ইন্টারেস্টৰ পাৱাৰ মানে ইন্টারেস্টৰ ওপৰত ইন্টারেস্ট পোৱা পাৱাৰ হেয়া হৈছে কম্পাউণ্ডিং ইন্টারেস্ট আশা কৰিছো এই ভিডিঅ চাই আপোনালোকে নিশ্চয় নতুন কিবা শিকিবলৈ পালে আৰু যদি পালে তেতিয়াহলে মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ নটিফিকেশন লগে আপোনালোকে পাই যায় যেন লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ